পৰিয়ালৰ প্ৰাৰ্থী জিৰণ বসুমতী ডাঙৰীয়াকে যে ভোট দিব এই কথা স্পষ্ট হৈছে। কাৰণ আজি সমগ্ৰ ভাৰতবৰ্ষতেই জনগণে এটা কথাত পতিয়ন গৈছে যে বিজেপি নেতৃত্বাধীন যিখন NDA চৰকাৰ দিল্লীত আছে, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে নেতৃত্ব বহন কৰিছে। গতিকে এইখন চৰকাৰে যোৱা 7 বছৰ দৃষ্টান্তমূলক যি উন্নয়নৰ উদাহৰণ দাঙি ধৰিলে, সংস্কাৰ সম্ভৱ কৰি তুলিলে, কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব চলাই গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কলংকিত কৰিছে। আৰু সেই অৱস্থাৰ পৰা আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পৰিৱৰ্তন দৃষ্টান্তমূলকভাৱে আনিবলৈ সক্ষম হ'ল, বিভিন্ন ক্ষেত্ৰত সংস্কাৰ সম্ভৱ কৰি তুলিলে, সততা নিষ্ঠাৰে কাম কৰিলে, তাৰ ফলত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে, শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। গতিকে সকলো স্থানতে ৰাইজে এই কথা আন্তৰিকতাৰে বিশ্বাস কৰে যে বিজেপি থাকিলেহে উন্নয়ন সম্ভৱ। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে দিল্লীত আৰু দিছপুৰত আন্তৰিকতাৰে কাম কৰি আহিছে। আৰু সেইবাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ আছে অসমত বৰ্তমান, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলিষ্ঠতাৰ নেতৃত্ব দিছে। তেখেতৰ নেতৃত্বত আজি অসমক ক্ষিপ্ৰগতিত উন্নয়নৰ যাত্ৰা আগুৱাই নিয়াৰ যি বলিষ্ঠ পদক্ষেপ লৈছে, এই কথাত অসমৰ জনগণ পতিয়ন গৈছে। আৰু সেইবাবে মই ভাবোঁ অন্যান্য সমষ্টিৰ লগতে গোসাইগাঁও সমষ্টিটো এই অঞ্চলৰ ৰাইজে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে নিশ্চিতভাৱে আমাৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাব। ৰাইজে উন্নয়ন বিচাৰে, শান্তি বিচাৰে আৰু মৰ্যাদা সহকাৰে জীৱন যাত্ৰা আগুৱাই নিয়াটো বিচাৰিছে। গতিকে এই তিনিটা মূল বিষয় ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আন্তৰিকতাৰে গ্ৰহণ কৰি ৰাইজক সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু জীৱনত শান্তি সমন্বয় আৰু মৰ্যাদা সহকাৰে জীৱন যাত্ৰা আগুৱাই নিয়াৰ এই কথাত যিহেতুকে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে নেতৃত্বাধীন চৰকাৰখনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আগন্তুক দিনত এই কথাত পতিয়ন গৈ এই অঞ্চলৰ ৰাইজেও অহা 30 তাৰিখে আমাৰ প্ৰাৰ্থীগৰাকীকে ভোট দিব, এই কথা নিশ্চিত। আর এই 30 তারিখের যেটা নির্বাচন, ইয়ারে আজি লাস্ট এটা ক্যাম্পেইনৰ ডে। এই লাস্ট ক্যাম্পেইনৰ ডেট মই আমার 28 নম্বৰ সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজবাহীক মই আহ্বান জনাব বিচাৰিছোঁ, সবে যাতে এইবাৰ চৰকাৰৰ পক্ষত হৈ পেলাই ভোটটো প্ৰদান কৰে। কাৰণ আমি চৰকাৰ আছোঁই আৰু আমি বিভিন্ন আঁচনি লৈছোঁ, যিবোৰ আঁচনিয়ে আমাৰ ৰাজ্যৰ কাৰণে ইয়াত মানে ভাল এটা কাম হ'ব। আৰু আপোনালোকে নিশ্চয়কৈ জানে আজিৰ তাৰিখত চৰকাৰ যিহেতুকে আছে, বেলেগ যদি পাৰ্টিত ভোট প্ৰদান কৰে একো লাভ নাই বুলি ৰাইজে এইটো ভাবিছে। গতিকে আজিৰ তাৰিখত চবে ৰাইজে মানে ওলাই আহিছে আৰু এইটো প্ৰমাণ কৰি দিলে যে আমি ইলেকশ্যনৰ আগতেই মানে জিকি গৈছোঁ। গতিকে শ্ৰদ্ধা ৰাইজক মই মোৰ ফালৰ পৰা আকৌ অন্তৰেৰে মই আহ্বান জনাইছোঁ, প্ৰত্যেকে সুস্থ শৰীৰে যাতে 30 তাৰিখৰ মোৰ নামত ভোট প্ৰদান কৰিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যদি নিৰ্বাচিত হৈ যায় আপোনাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কি হ'ব? মই যদি ইয়াৰ পৰা নিৰ্বাচিত হৈ যায়, মই আকৌ ৰাইজৰ মাজত সোমাই যাম যে একচুৱেলি ৰাইজৰ মাজত কোন কৰ্ণাৰত, কোন চুকে কোণে কেনেকুৱা ধৰণৰ আমাৰ প্ৰয়োজন আছে, সেইখিনি ৰাইজৰ প্ৰয়োজন অনুপাতে ৰাইজৰ যিবিলাক মূল সমস্যা এইবিলাক সমাধান কৰিবৰ কাৰণে মই আগুৱাই আহিম। আৰু এইবিলাক লৈ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব দেৱ লগত আলোচনা কৰি পেলাই আৰু আমাৰ BTRO চিফ প্ৰমোৰৰ লগত আলোচনা কৰি পেলাই যিখিনি বস্তুটো আমি প্ৰায়ৰিটি দি পেলাই কাম কৰিব লাগে, এইবিলাক মই কাম কৰি যাম। কোন দলৰ পাৰ্টিৰ লগত বেছি টক্কৰ হ'ব বুলি অনুমান কৰিছে? আজিৰ তাৰিখত আমি তেনেকুৱাকৈ নিকটতম প্ৰতিদ্বন্দ্বীক বাছনি কৰিব পৰা নাই, কাৰণ যিমানবোৰ বেলেগ বেলেগ দলৰ পাৰ্টি আছে ইয়াতে আমাৰ লগত প্ৰতিদ্বন্দ্বিতাত নামিব পৰা নাই। গতিকে এইটোকে ক'ব পাৰোঁ মানে যিবোৰ দল, আমাৰ দলৰ বাহিৰে যিবোৰ দল আছে সিহঁতে সমানে সমানে ভোটবোৰ পাই যাব। গতিকে নিকটতম প্ৰতিদ্বন্দ্বী আজিৰ তাৰিখত একেবাৰে নায়েই। थैंक यू सर, थैंक यू। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स, गोथाव अमा बेदर सावनाय, एवनाय लकेल दाउ बेदर, बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बन फायार, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक, आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ। बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9101749562 एबा 9707
614-012 आरो 986-483-2734